নমস্কাৰ বন্ধুসকল, বহুত দিন বিৰতিৰ মূৰত আপোনালোকক লগ পালোঁ আৰু মোৰ বিশেষ অসুবিধাৰ কাৰণে আচলতে ভিডিঅ' বনাব পৰা নাই আৰু যি কি নহওক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি বছৰটোৰ পহিলা দিন হিচাপে আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰলৈ আৰু সকলোৰে যাতে মংগল হয় তাকে আমি প্ৰাৰ্থনা কৰিম। বলক আমি গৈ থাকোঁ। নমস্কাৰ বন্ধুসকল, আমি কামাখ্যা আহি আছোঁ। প্ৰথমতে আমি ভুৱনেশ্বৰী মন্দিৰ দৰ্শন হওঁ আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে যে দিনবোৰ ভাল হয়, মংগলময় হওক সকলোৰে জীৱন, এতিয়া আশা কৰোঁ। এতিয়া আমি ভুৱনেশ্বৰী মন্দিৰৰ দৰ্শন হওঁ। বলক। আমি ভুৱনেশ্বৰী মন্দিৰ দৰ্শন হ'লোঁ। এতিয়া আমি আহিছোঁ বগলা পামেই আৰু এইফালে। আৰু বগলাৰ বহুত মানুহ আজি মানে আপোনাৰ গাড়ী পাৰ্কিং কৰাৰে জেগা নাই। আমি খোজকাঢ়ি গৈ আছোঁ আৰু এই বগলা দৰ্শন কৰি আমি কামাখ্যা দেৱালয় যাম। তাতে আপোনাৰ মেইন প্ৰতিমা দৰ্শন কৰাটো সিমান সম্ভৱ নহয়, তথাপিও আমি যিমান পাৰোঁ চেষ্টা কৰিম। বলক গৈ থাকোঁ। মা কামাখ্যা দেৱালয় এতিয়া দৰ্শন কৰিম। মা বগলাৰ পৰা আহিলোঁ। এয়া মানুহ চাওক কিমান মানুহ হৈছে। সময়ৰ কাৰণে আচলতে ভিডিঅ'টো বনালোঁ আৰু দৰ্শকে কেনেকুৱা পালে নাজানো।